নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা ইণ্ডাকশ্যন ষ্টভ ভাল কৰিবলৈ লৈছোঁ। এখনৰ হিট নহয় মানে, বাকী ফেনেৰে ঠিকেই কাম কৰি আছে, অকল হিট নহয়। ফেন নাই চলা আৰু হিট হোৱা নাই। মই আগতে ভিডিঅ'টো কৰাৰ আগত মই খুলি চালোঁ, বেমাৰটো মই ধৰা পেলাই থৈছোঁ, দেখাইছোঁ বাৰু। কইল অফে আছে, বাকী কেপাচিটৰ, ফিউজ, কইল, ৰেক্টিফায়াৰ, IGBT এইবিলাক সকলো অ'কে আছে। পেনেলটো ঠিক আছে, মাত্ৰ অকণমান সৰু বেমাৰ এটা আছে। বেমাৰটো সৰু, এই ঠিক আছে চাব দেই। বেমাৰটো সৰু ঠিক আছে, বিচাৰি দিয়া বোলে বহুত আপোনাৰ কাঁহ লগাই থোৱা বস্তু এটা কাঁহ এটা হৈ আছে। মিটাৰ মাৰি দিম আপোনালোকে চাব, ৰিডিং মাৰে একো কৰিব নালাগে। এই টেক্সটো আকৌ বনাই দিলে ধুনীয়াকৈ চলি যাব। ব্লেড দি চফা কৰি লৈ পেলাই ইয়াত অলপ যিহেতু কপাৰৰ এটা সৰু লাইন আছে, লাইনটোত ৱেল্ডিং দি দিলে মানে আকৌ লাইনটো বনি যাব, কিন্তু হ'লেও ইয়াত এডাল মই তাঁৰ দি দিম। এডাল লাইনটো বনাই ল'ম বাৰু, বনাই লৈ এডাল তাঁৰ দি দিম, তেতিয়া বস্তু মজবুত হ'ব। অকণমান দিনে অকণমানকৈ মাজতে কিছুমানে ধৰিবলৈ দেখা দেখি থকাকৈ নাই মানে, মিটাৰ মাৰি দেখে গম পাইছোঁ। তাঁৰডাল দিছোঁ যাতে লাইনটো কোনো কাৰণত হেৰাই নাযায়। এনেকৈ সৰু সুৰাকৈ ফুচফাচকৈ দি এটা কাম কৰি থাকোঁ আৰু বিশেষ মই তেনেকৈ কাম নকৰোঁ বাৰু। এইকণে বেমাৰ আছিলে, ফিটিং কৰাটো মই আপোনালোকক নেদেখালোঁ, এতিয়া পানীটো দি দেখাইছোঁ আপোনালোকক। সদ্যহতে লাহে লাহে উতল আহিয়ে যাব। এনেকুৱা সৰু সুৰা ভিডিঅ'বিলাক পাই থাকিব বাৰু মোৰ একাউণ্টত। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।